हेलो गाइज আজিৰ ভিডিঅ'ত আমি আগন্তুক হ'বলগীয়া এডিআৰএ আসাম পুলিচ এবিইউবি এছআইৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন ডিসকাস কৰিম। আজিৰ প্ৰথমটো কোৱেশ্চন হৈছে প্ৰাচীন অসমক পোনপ্ৰথমে কি নামেৰে জনা গৈছিল? অপচন ক কামৰূপ, অপচন খ শোণিতপুৰ, অপচন গ তেজপুৰ, অপচন ঘ গুৱাহাটী। আৰু শুদ্ধ উত্তৰ হৈছে ক কামৰূপ। কোৱেশ্চন নম্বৰ 2 প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা যায়? ক বৰ্মন বংশ, খ আহোম বংশ, গ বড়ো বংশ, ৰাভা বংশ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক বৰ্মন বংশ। কোৱেশ্চন নম্বৰ 3 প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? ক বড়োসকল, খ ৰাভাসকল, গ আহোমসকল, ঘ কোচ ৰাজবংশীসকল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ আহোমসকল। নেক্সট কুৱেশ্চন প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? ক তেজপুৰ, খ শিৱসাগৰ, গ যোৰহাট, ঘ লখিমপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ শিৱসাগৰ। কুৱেশ্চন নম্বৰ 5 প্ৰাচীন অসমত জনপ্ৰিয় হৈ উঠা ঊষা অনিৰুদ্ধৰ কাহিনী বৰ্তমান সময়ত অসমৰ কোনখন চহৰত ইয়াৰ কথা এতিয়াও প্ৰচলিত? অপচন ক শোণিতপুৰ, অপচন ক শিৱসাগৰ, অপচন খ গুৱাহাটী, অপচন গ তেজপুৰ। আৰু শুদ্ধ উত্তৰ হৈছে গ তেজপুৰ। কুৱেশ্চন নম্বৰ 6 আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? ক চুকাফা, খ শিৱসিংহ, গ নৰনাৰায়ণ, ঘ ৰুদ্ৰসিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক চুকাফা। কুৱেশ্চন নম্বৰ 7 আহোমসকলে ক'ত ৰাজধানী পাতিছিল? ক গুৱাহাটী, খ শিৱসাগৰ, গ তেজপুৰ, ঘ চৰাইদেউ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ চৰাইদেউ। কুৱেশ্চন নম্বৰ 8 হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? ক প্ৰহ্লাদ চৰিত, খ ৰুক্মিণী হৰণ, গ পাৰিজাত হৰণ, ঘ ৰাম বিজয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক প্ৰহ্লাদ চৰিত। কুৱেশ্চন নম্বৰ 9 কোনজন পণ্ডিতে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল? ক হেম সৰস্বতী, খ ৰত্ন সৰস্বতী, খ শংকৰদেৱ, ঘ মাধৱদেৱ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ ৰত্ন সৰস্বতী। কুৱেশ্চন নম্বৰ 10 প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? ক তেজপুৰ, খ উত্তৰ গুৱাহাটী, গ যোৰহাট, ঘ শিৱসাগৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ উত্তৰ গুৱাহাটী। কুৱেশ্চন নম্বৰ 12 জয়দ্ৰত বোধ কাব্য কাৰ ৰচনা? অপচন ক কবি ৰত্ন সৰস্বতী, খ হেম সৰস্বতী, গ মাধৱদেৱ, ঘ বিশ্বসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক কবি ৰত্ন সৰস্বতী। কুৱেশ্চন নম্বৰ 13 সেন বংশৰ প্ৰতিষ্ঠাপক কোন? ক নৰনাৰায়ণ, খ দুৰ্লভ নাৰায়ণ, গ নীলধ্বজ, গ চুকাফা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ নীলধ্বজ। কুৱেশ্চন নম্বৰ 14 বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্য পতন ঘটায়? ক চুকাফা, খ বিশ্বসিংহ, গ আলাউদ্দিন হুছেইন শ্বাহ, ঘ নীলধ্বজ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ আলাউদ্দিন হুছেইন শ্বাহ। কুৱেশ্চন নম্বৰ 15 কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ক নৰনাৰায়ণ, খ নীলধ্বজ, গ বিশ্বসিংহ, ঘ চুকাফা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ বিশ্বসিংহ। কুৱেশ্চন নম্বৰ 16 ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যৰ ৰজা হিচাপে আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ 1540 to 1587। কুৱেশ্চন নম্বৰ 17 মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল? ক মল্লদেৱ, খ দুৰ্লভ, ঘ বদ্ধদেৱ, গ শুক্লধ্বজ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক মল্লদেৱ। কুৱেশ্চন নম্বৰ 18 কামাখ্যা মন্দিৰটো কোনে প্ৰথমে নিৰ্মাণ কৰিছিল? ক নৰনাৰায়ণ, খ চক্ৰধ্বজ, গ চিলাৰায়, ঘ বিশ্বসিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক নৰনাৰায়ণ। কুৱেশ্চন নম্বৰ 19 কামাখ্যা মন্দিৰৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলিত। কুৱেশ্চন নম্বৰ 10 এইটো আপোনালোকে এনচাৰটো কমেণ্টত জনাব। কোচ সাজু ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? কমেণ্টত জনাই দিব।